Kami pupuja. নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অসমীয়া গৃহিণীৰ প্ৰথমটো ব্লগলৈ। এতিয়া ৰাতিপুৱা 8 বাজিছে আৰু এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিলোঁ। প্ৰথম ব্লগ চাব, আপোনালোকে কেনেকুৱা পাই জনাব। আজি একচুৱেলি আমি এফালে ফুৰিবলৈ যাম, তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কি কৰোঁ বলক চাই থাকক। ৰাতিপুৱা আমি লাল চাহ খাওঁ। ৰাতিপুৱাই লাল চাহ কাপ খালোঁ। খাই মই এতিয়া পাচলি কাটিবলৈ লৈছোঁ। পাচলি মানে বেলেগ একো নাভাজোঁ, কেৰেলা আৰু আলু ফ্ৰাই কৰিম আৰু দালি বনাম। তেনেকৈ ভাতকেইটা খাই আমি আজি ওলাই যাম। মই পাচলিখিনি কাটি ল'লোঁ। মই কেৰেলা কেনেকৈ ভাজোঁ তাকে আপোনালোকৰ লগতো পটককৈ শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। কেৰেলাটো দীঘলে দীঘলে এনেকৈ পাতলকৈ কাটি লওঁ। এনেকৈ আপোনালোকে কেনেকৈ খাই জনাবচোন। কিছুমানে গোলকৈ পাতলকৈ কাটিও খায়। মই এনেকৈ কাটি খাই ভাল পাওঁ। এনেকৈ কাটি ল'লোঁ। তাৰপিছত কেৰাহী গৰম হোৱাৰ পাছত তেল অকণমান সৰহকৈ দিওঁ। তেলখিনি দি ইয়াত পিঁয়াজ পাঁচফোৰণ একো নিদিওঁ। গোটা কেৰেলা আৰু আলুখিনি ভাজি লওঁ। এইখিনি ভালদৰে মিহলাই ল'লোঁ। মিহলাই লৈ ইয়াতে হালধি আৰু নিমখ সোৱাদ অনুসৰি দিলোঁ। দি এইখিনি অকণমান লৰাই ইয়াতে মই ঢাকন মাৰি প্ৰায় 1 মিনিট সময় মই একদম কম গেছত একেবাৰে চিমত দি ঢাকি ল'লোঁ। তাৰপিছত এইখিনি মই উদঙাই ভাজিম, একেবাৰে খৰখৰীয়া ভাজি কৰি পেলাওঁ। তেতিয়া তেনেকৈ কেৰেলাখন খাইহে ভাল পাওঁ, নহ'লে কেৰেলা খাই ভাল নাপাওঁ। এনেকৈ কেৰেলা খাই কিন্তু বহুত ভাল পাওঁ। সুদা কেৰেলা ভাজিয়ে ভাতকেইটা খাই দিব পাৰোঁ। চ' এইখিনিতে মই খোলাকৈ ভাজিম। গেছটো একেবাৰে কমাই থৈছোঁ। গেছটো কমাই এনেকৈ ভাজি মাজে মাজে লৰাই আছোঁ। তাৰপাছত প্ৰায় 10 মিনিটমান সময় লাগিলে, ভাজিখিনি হৈ গ'ল। ইয়াতে মই পাঁচফোৰণ কেইটামান দি দালিখিনি তেল মাৰি ল'ম। পাঁচফোৰণ কেইটামান দিছোঁ। দি ইয়াতে দালিত বিলাহী দি দিওঁ। বিলাহীকেইটা ইয়াতে দি থেতেলিয়াই দিলোঁ। তাৰপাছত ইয়াতে দালিখিনি দি দিম। একদম চিম্পলকৈ খাইছোঁ। আৰু আমি প্ৰায় ৰাতিপুৱা যদি ভাত খাওঁ এনেকৈ খাওঁ। ওলাই মেলি গৰম উঠিবলৈ হ'ল। এতিয়া তাক উলিয়াই মেলি লওঁতে একদম মোৰ ঘাম ওলাই যায়গৈ। তাক অলৰেডি বাপেকে লৈ তললৈ গ'ল। চব মই ওলাইছোঁ আৰু লৈ থাকোঁ। তেওঁলোকক ধুনীয়া ধুনীয়া দৃশ্য দেখাই যাবলৈ ওলাইছোঁ ঢকুৱাখানালৈ। এওঁলোকৰ পুৰণা ঘৰ, ভণ্টিৰ বিয়া মাতিবলৈ আমি দুটা যাওঁ। ফুৰিবলৈও যোৱা হ'ব। লকডাউন হোৱাৰ পৰা বুলি ক'লেও যোৱা নাই। ঘৰ গৈছিলোঁ মাজতে, ঘৰলৈ গৈও ঘৰতে সোমাই থকা নিচিনা। চ' আজি যাওঁ ব'লক। আমি পুপুজা মূৰটো আঁচি মেলি দিলোঁ। চেচ নেকি আমি এয়া ওলাই আহিছোঁ ঢকুৱাখানালৈ বুলি। ঘৰৰ পৰা ওলাই আহিছোঁহে মাত্ৰ। কিন্তু মই আইচক্ৰীম খাই বহুত ভাল পাওঁ, সেইকাৰণে তেওঁ গৈছে আইচক্ৰীম আনিবলৈ। আৰু ল'ৰা মোৰ লগতে আছে এইটো গুণ্ডা। এইফালে চোৱাচোন, হাই কৰি দিয়া, কেমেৰাটো হাই কৰি দিয়া, হাই কৰি দিয়া বাই বাই কৈ দিয়া। চুম এটা দি দিয়া, আৰু এটা দি দিয়া, চকু অকণ কৰি দিয়া, চকু অকণ কৰি দিয়া। তোমাৰ চুলি কোনটো কৈ দিয়া, অ' বাহ। তাৰপিছত তোমাৰ হাত কোনটো কৈ দিয়া, এফালে চোৱা, হাত কোনটো কৈ দিয়া। অ' বাহ। পেট কোনটো, পেট কোনটো, তোমাৰ পেট কোনটো। অঁ হ'ব দেখুৱাই দিব নেলাগে। হ'ব তোমাৰ তাৰপিছতে নাক কোনটো, নাকটো দেখাই দিয়া। অ' বাবা। আমি ধেমাজিৰ পৰা মাছখোৱা হৈ ঢকুৱাখানালৈ আহিছোঁ। আৰু ৰাস্তাৰ মাজতে ল'ৰা শুলে, এনেকৈ গাৰু এটা মই লৈ আহোঁ, তেতিয়া তাক শুৱাবলৈ সহজ হয়। আৰু সি ঠিকছে শুই ল'লে। ঢকুৱাখানা পোৱালৈকে সি শুলে। আমি গৈ আছোঁ ঢকুৱাখানা জালভাৰি। আৰু ঢকুৱাখানা চাৰিআলিৰ পৰা অকণমান দূৰ যাব লাগে। এতিয়া এয়া চাৰিআলিৰ পৰা জালভাৰি ফালে আহি আছোঁ। এইফালে চাৰিকৰীয়া নৈ আৰু আনফালে আকাশখন দেখিছেনে কিমান ধুনীয়া লাগিছে। ডাৱৰ মাজতে ফৰকাল। সঁচাকৈ ভাল লাগিলে গৈ। ৰাস্তাটো মাজতে অকণমান বেয়া, তথাপিতো কিন্তু হয়ে আৰু চবটো ভাল কেতিয়াও নহয়। তথাপিতো অকণমান বেয়া, ইমান
ইমান বেছিও বেয়া নহয়, আগতে যিমান বেয়া আছিলে এতিয়া বহুতেই ভাল। ইয়াৰ ৰাস্তা দেখিছেনে কিমান ধুনীয়া হৈ গ'ল। এতিয়া আগৰ ঢকুৱাখানাৰ ৰাস্তা নহয়, এতিয়া ৰাস্তা যথেষ্ট উন্নত হ'ল। আৰু আমি এতিয়া গৈ আছোঁ জালভাৰীলৈ। চ' তেওঁলোকৰ পুৰণা ঘৰ এয়া আমি পাইছোঁহিয়ে। এইখনেই আমাৰ পুৰণা ঘৰখন এওঁলোকৰ। এওঁ ইয়াতেই সৰুতে থকা, ইয়াতেই ডাঙৰ দীঘল। বৰ বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, ল'ৰাৰ সৈতে অকণমান প্ৰব্লেম হয়। তথাপিতো যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ। এয়া আমি আহিবৰ সময়ত ফটো মাৰিছিলে বাইক আৰু ভায়েকে। সেই সৰু ছোৱালীজনী আমাৰ দাদাৰ ছোৱালী, সেয়া দাদা, বৌ আৰু বৰমা আছিলে ভিডিঅ'টোত। আৰু এয়া দাদাই সিহঁত দুইটাক লৈ পিনে ফটো মাৰিছিলে। ল'ৰা মানে একদম শান্তি নাই, সি ফটো মাৰিব নিদিয়ে, কান্দি কান্দি শেষ। বাপেকৰ লগত বাইকে মৰা দেখি সি তলফালে বাপেকক দিগদাৰ কৰি আছে গৈ গৈ। এটা তলত কি কৰিছা তুমি? আজিৰ ব্লগটো ইয়াতে সামৰিছোঁ। প্ৰথম ব্লগ কেনেকুৱা পাই জনাব। যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।